total voter আজি date ডিফু LSC হল 2,09,683 2,09,683 और हावड़ाघाट LSC কাৰণে হল 1,37,227 total দুটা LSC মিলি হল 3,45,910 যেতিয়া আমি খসৰা পাবলিশ কৰিছিলো 9/11/2022 তেতিয়া এই টোটাল ফিগাৰটো আছিল 3,44,233 এতিয়া there is increase of 1,677%. Actually addition হৈছে 2,795 it whole new voters addition হৈছে আৰু কিন্তু ডিলিশনো at the same time হৈছে কোনবা বেলেগলে গুছি গৈছে এটা নাকি কিছুমান আমাৰ ডিলিশন হৈছে এখিনি হৈছে 1,118 আমাৰ ডিলিশন হৈছে সো এডিশন আৰু ডিলিশন মিলি আমাৰ এটা থাকি গল 1677 গৰিকে টোটাল হেতু নহয় টোটাল ইম্পৰ্টেন্ট কথা আছে টোটাল ভোটাৰ আমাৰ এই দুটা এলএসসি আমি কোৱা ধৰণে এইখিনি বাঢ়িছে আৰু টোটাল হৈছে 3,45,910 তাৰ পৰা আপোনালোক যদি লাগে আমি মেল ফিমেল ৰেশিওটো দিব পাৰিম ডিফু এলএসসি মেল ফিমেল ৰেশিওটো হৈছে 4,599 male voter and 1,05,084 female voter. Aru Hauraghat LSC male voter was 67,385. Aru female voters was 68,842. It was our male female ratio to hold money. মেলত কে বেছি আছে which is a very good sign আৰু ভাল মানে হাউস ওয়াইফ আৰু সকলো ধৰণৰ বা স্টুডেন্ট গাৰ্লছ সবে মানে এনৰোল মানে এলিজিবল আছে সাধাৰণতে নহয় ইনফেক্ট ভোট দিবলৈ যাওঁতে সদায় ফিমেল কমে থাকে পাৰ্সেন্টেজ পোল যদি চাওঁ তাতে মেল ভোটাৰ বেছি লাগিছে কিন্তু ভাল যে ডিফু আৰু হাওড়াঘাটৰ এইটো এটা ব্যক্তিক্ৰম হৈছে আৰু ভাল হৈছে গতিকে মাজতে এনেকুৱা হল যে অনলাইন টু এপ্লাই কৰিব নোৱাৰিলে গতিকে আকৌ আমি অফলাইন ফৰ্মখিনি লৈ পেলাই তেনেকৈ ভৰাব লগা হ'ল কিন্তু এতিয়া আকৌ সেই পৰ্টেলটো ঠিক হ'ল মানে যে টেষ্ট এৰিট আছিলে এটা ঠিক হ'ল আৰু সেইকাৰণে আজি আমি পাব্লিছ কৰিব পাৰিলো নহলে পাব্লিকেশ্যন ডেটটো আমাৰ আগতে আছিল 5 জানুৱাৰীতে আছিল সেই পৰ্টেলৰ অসুবিধাৰ কাৰণে এটো অল ইন্ডিয়া একেটা পৰ্টেল হৈ আছে গতিকে হেতু অসুবিধাৰ কাৰণে এতিয়া আহিলে এটা ঠিক হ'ল দুটা